আজি আমি পঢ়িম ৰেনল্ডছ নাম্বাৰ। তো ৰেনল্ডছ নাম্বাৰ মানে কি হয়, আমি ৰেনল্ডছ নাম্বাৰ ক'ত ব্যৱহাৰ কৰিব পাৰোঁ ইন ৰিয়েল লাইফ, আমি আজি সেইটোৱে ডিছকাছ কৰিম। তো মই যিমান পাৰোঁ সিমানখিনি সহজ পদ্ধতি ডিছক্ৰাইব কৰিম। তো তাৰপিছত যদি তোমালোকে কিবা বুজিবলৈ বাকী থাকে তো মোক ধুনীয়াকৈ সুধিব পাৰা। এতিয়া মেইন কথাটো হ'ল ৰেনল্ডছ নাম্বাৰ। হোৱাট ইজ ৰেনল্ডছ নাম্বাৰ, বা ইয়াক আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ। তো ৰেনল্ডছ নাম্বাৰ হৈছে আমাৰ যোনটো ৱাটাৰ ফ্ল', সেই ৱাটাৰ ফ্ল'টো মেজাৰ কৰিবলৈ আমি এই ৰেনল্ডছ নাম্বাৰ ব্যৱহাৰ কৰোঁ। তো এতিয়া মেইন কথাটো হ'ল যে আমি এই ৱাটাৰ ফ্ল'টো বা জুখিম কিয়, বা আমাৰ দৰকাৰ কি। এতিয়া ছাপ'জ মানি ল'লোঁ যে তোমালোকে কোনোবাই এটা ডেইৰী প্ৰডাকশ্যন ফেক্টৰীত কাম কৰিছা, বা এলকহল ফেক্টৰী হৈ গ'ল, বা ONGCৰ পৰা যোনটো ক্ৰুড অইল বাহিৰ ওলায় মাটিৰ তলৰ পৰা, মানে য'ত ফ্লুইডবিলাক এঠাইৰ পৰা আন ঠাইলৈ ট্ৰান্সফৰ্মেশ্যন কৰা হয় থ্ৰু দ্য পাইপ। তো তেতিয়া আমি এই ৰেনল্ডছ নাম্বাৰৰ ব্যৱহাৰ কৰিব লাগে। এতিয়া এই ৰেনল্ডছ নাম্বাৰ বেলেগ বেলেগ হিচাপত আমি তাক ভাগ কৰোঁ, মানে যেনে ধৰ লেমিনাৰ ফ্ল' বা টাৰ্বুলেণ্ট ফ্ল'। ইয়াৰ পিছত আৰু এটা ফ্ল' আছে, সেইটো মই বৰ্তমান লিখা নাই, সেইটো মই বুজাই মেলি ইয়াত লিখি দিম। এতিয়া ধৰি লোৱা হ'ল ছাপ'জ এডাল পাইপ, ইয়াত যদি এডাল পাইপ থাকে, ইয়াৰ পৰা যোনটো ক্ৰুড অইল, ৱাটাৰ হওক, এলকহল হওক, ডেইৰী প্ৰডাকশ্যন হওক, তুমি এঠাইৰ পৰা এঠাইলৈ ট্ৰেন্সফাৰ কৰিব লাগে। তো ইয়াত তোমাৰ পাইপৰ ডায়ামিটাৰ দিয়া থাকিব, ইয়াত যোনটো ফ্লুইড যাব সেই ফ্লুইডটোৰ ডেনচিটি দিয়া থাকিব, ভিস্কোচিটি দিয়া থাকিব, আৰু ইয়াৰ ভেল'চিটি থাকিব। সেইটো আমি এই ৰেনল্ডছ নাম্বাৰ ফৰ্মুলাটোত ব্যৱহাৰ কৰি এই ফ্ল'টো আমি মেজাৰ কৰিব লাগে যে এইটো লেমিনাৰ ফ্ল' হয় নে টাৰ্বুলেণ্ট ফ্ল' হয়। এতিয়া মেইন কথাটো, এই লেমিনাৰ ফ্ল', টাৰ্বুলেণ্ট ফ্ল' আমি জুখিম কিয়। এইটোৰ মেইন কথাটো হ'ল লেমিনাৰ ফ্ল'। এতিয়া লেমিনাৰ ফ্ল' মানে হ'ল আমাৰ যোনটো ফ্ল' চেম ডাইৰেকশ্যনত যদি আমাৰ ফ্লুইড মলিকুলছবিলাক গতি কৰে, তাক আমি লেমিনাৰ ফ্ল' বুলি কওঁ। আৰু এই ফ্ল'বিলাক যদি এনেকৈ নগৈ, তো কেতিয়াবা এনেকৈ গৈছে, এনেকৈ গৈছে, এনেকৈ গৈছে, এইটোক আমি কওঁ টাৰ্বুলেণ্ট ফ্ল'। এতিয়া মেইন কথাটো হ'ল এই টাৰ্বুলেণ্ট ফ্ল'ত যদি আমাৰ ফ্লুইডবিলাক গতি কৰি থাকে, তেতিয়া কি হয়, ইয়াত সময় বেছি লাগে, কিন্তু ইয়াৰ পৰা যোৱা ফ্লুইডৰ পৰিমাণ কমি যায়। আল্টিমেটলি টাৰ্বুলেণ্ট ফ্ল'ত আমাৰ এনাৰ্জি লছ। ইন আদাৰ হেণ্ড লেমিনাৰ ফ্ল', তো লেমিনাৰ ফ্ল'ত যিহেতু তো পাৰ্টিকলছবিলাক ওৱান বাই ওৱান গতি কৰি থাকে, তো তাৰ বাবে ইয়াত কম সময়ত তো বেছি পৰিমাণৰ ফ্লুইড অতিক্ৰম কৰিব পাৰে এঠাইৰ পৰা আন ঠাইলৈ। চ' আমি যেতিয়া ফেক্টৰীত কাম কৰোঁ, তো মানে কথাটো এনেকুৱা যে যদি টাৰ্বুলেণ্ট ফ্ল' হৈ থাকে, আমি সেইটোক মেইনটেইন কৰি লেমিনাৰ ফ্ল'ৰে আনিব লাগে, যাতে আমি কম সময়ত ফ্লুইডটো এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰোঁ। এইটোৱে হ'ল লেমিনাৰ ফ্ল' আৰু টাৰ্বুলেণ্ট ফ্ল'ৰ ডিফাৰেঞ্চ। এতিয়া আমি গম পাম কেনেকৈ যে এইটো লেমিনাৰ ফ্ল' নে টাৰ্বুলেণ্ট ফ্ল'। ইয়াৰ কাৰণে এটা ইকুৱেশ্যন আছে। ৰেনল্ডছ নাম্বাৰ উলিয়াবৰ কাৰণে আমি এইটো ইকুৱেশ্যন ব্যৱহাৰ কৰোঁ, R=ρ/dv/μ। R মানে ৰেনল্ডছ নাম্বাৰ, ইয়াত যোনটো দিয়া আছে ৰ'ৰ মিনছ ডেনচিটি অফ ফ্লুইড, আৰু ডি মানে হ'ল ডায়মিটাৰ অফ দ্য পাইপ। তাৰপিছত থাকিব ভি মানে হ'ল ভেল'চিটি অফ দ্য ফ্লুইড। তাৰপিছত থাকে মিউটো ইয়াৰ লগত আমি ডিভাইড কৰি দিব লাগে। মিউ মানে হ'ল ডাইনামিক ভিস্কোচিটি। এতিয়া মই এটা নিউমেৰিকেলছ কৰি দেখাই দিছোঁ, তো তেতিয়া তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। ধৰা হ'ল এডাল পাইপ দিয়া আছে 2 ডায়মিটাৰ, আৰু তাৰ মাজে আমি ৱাটাৰ ট্ৰান্সফাৰ কৰিব লাগে। তো যদি আমি ৱাটাৰ ট্ৰান্সফাৰ কৰোঁ, তো ৱাটাৰৰ ডেনচিটি কিমান থাকে, 1000, সেইটো আমি চবেই জানো। তো আৰু মিউ দিয়া আছে 2, ভেল'চিটি দিয়া আছে 2। এইটো মই ছাপ'জ ধৰি লোৱা হৈছে যাতে তোমালোকৰ ক্লিয়াৰ হৈ যায়, বাট ইয়াৰ ভেলুবিলাক বেলেগ বেলেগো থাকিব পাৰে। এতিয়া আমি এই ফৰ্মুলাটোত এই ভেলুখিনি পুট কৰি দিছোঁ, আৰ ই মিনছ 1000। এতিয়া মই এই ভেলুখিনি এই ফৰ্মুলাটোত পুট কৰি দিছোঁ। তো ৰেনল্ডছ নাম্বাৰ, তাৰপিছত কি আছিলে, ৰ মিনছ ৱাটাৰ ডেনচিটি হৈছে 1000। তাৰপিছত আছে ডায়মিটাৰ 2, ভেল'চিটি 2, তাৰপিছত মিউটো 2। এতিয়া 2 যদি কেঞ্চেল যায়,
থাকিল 1000 ইনটু 2 1000 ইনটু 2 হলে কিমান হ'ব 2000 তো মই তেতিয়া কি কৈছিলো যদি আমি ফ্লোটো ৰেনল্ডছ নাম্বাৰ ক্যালকুলেট কৰি 2000 বা 2000 ৰ তলত পাও তেতিয়া সেই ফ্লোটো কোৱা হয় লেমিনাৰ ফ্লো আৰু যদি 4000 ৰ ওপৰত থাকে তেতিয়া হলে সেই ফ্লোটো কোৱা হয় টাৰ্বুলেন্ট ফ্লো এতিয়া মোক কোনোবাই সুধিব পাৰে এই ফ্লোটো 2000 ৰ ওপৰত নাইবা 4000 ৰ তলত থাকিব পাৰে তো তেতিয়া আমি সেই ফ্লোটো কি বুলি কম সেই ফ্লোটোৱে হৈছে ট্ৰানজিশন ফ্লো তাৰ মানে কি হয়তোবা ই টাৰ্বুলেন্ট ফ্লোৰ পৰা লেমিনাৰ ফ্লো হ'ব গৈ আছে তো নহয়তোবা লেমিনাৰ ফ্লোৰ পৰা টাৰ্বুলেন্ট ফ্লো হ'ব গৈ আছে সেই মাজৰ সময়খিনি কোৱা হয় ট্ৰানজিশন ফ্লো 2000 টু 4000 ৰ ভিতৰত থাকিলে যদি ইয়াৰ ৰেনল্ডছ নাম্বাৰ এতিয়া তো তোমালোকে ৰেনল্ডছ নাম্বাৰ ক্যালকুলেশন কৰিব পাৰিবা যদি নোৱাৰা মোক আকৌ খুদিব পাৰা সিম্পল যদি ৰেনল্ডছ নাম্বাৰ ক্যালকুলেট কৰি 2000 বা 2000 ৰ তলত পাও তেতিয়া হলে এটো ফ্লো হয় লেমিনাৰ ফ্লো আৰু যদি সেই ফ্লোটো ৰেনল্ডছ নাম্বাৰ 4000 ৰ ওপৰত হয় তেতিয়া সেই ফ্লোটো হয় টাৰ্বুলেন্ট ফ্লো আৰু 2000 টু 4000 ৰ ভিতৰখিনি কোৱা হয় ট্ৰানজিশন ফ্লো এতিয়া আমি গম পালো যে টাৰ্বুলেন্ট ফ্লোত আমাৰ এনাৰ্জি লস হয় যাৰ বাবে আমাৰ ফ্লুইড ট্ৰান্সফাৰ কৰিবলৈ বেছি সময় লাগে আৰু লেমিনাৰ ফ্লোত কম সময় লাগে সেই কাৰণে আমি ফ্যাক্টৰী যেতিয়া কাম কৰি থাকো তেতিয়া ফ্লো যদি আমি এই নিউমেৰিকেলছটোত কৰি মেলি ইয়াৰ ৰেনল্ডছ নাম্বাৰ 4000 ৰ ওপৰত পাও তেতিয়া আমি সেই ফ্লোটো 2000 লৈকে বা 2000 ৰ তললৈকে আনিব লাগে আৰু তেতিয়া হেতু ফ্লো হৈ যাব লেমিনাৰ ফ্লো তো যাৰ ফলত আমাৰ কম সময়ত বেছি ফ্লো পাৰ হ'ব তো সিম্পলি হেখিনি তো ইয়াৰ পিছত যদি আৰু কিবা বুজি নোপোৱা কথা থাকে বা এখিনিৰ ভিতৰতে যদি কিবা কনফিউজন থাকে তো তোমালোকে খুদিব পাৰা মই যিমান পাৰো হিমানখিনি একদম সিম্পল ল্যাঙ্গুৱেজ তো মই বুজাবলৈ চেষ্টা কৰিম তো থ্যাংক ইউ বাই বাই